songster Raja Hassan. অসম বিখ্যাত হাউলি ৰাস মহোৎসৱলৈ গৈ আছো। এয়া বিভিন্ন ৰঙৰ পোহৰৰ খেলা। এয়া নান্দনিক দৃশ্য। এয়া দৃষ্টিনন্দন দৃশ্য। কিছু সময় পিছত হাউলিৰ ৰাস মহোৎসৱ থলী আৰু ইয়াৰ ওচৰে পাজৰে থকা ঠাইখিনি জনসমুদ্ৰত পৰিণত হ'ব। ফ্লাইঅভাৰৰ তলেদি একাংশ মানুহ আহি আছে। ফ্লাইঅভাৰৰ কাষেৰে আমি হাউলিৰ ৰাস মহোৎসৱ থলীলৈ গৈ আছো। লাহে লাহে আমি ৰাস মহোৎসৱ থলীৰ ভিতৰলৈ গৈ আছো। লোকে লোকাৰণ্য হৈ পৰিছে হাউলিৰ ৰাস মহোৎসৱ থলী। বীৰ দি বাট নোপোৱা হৈছো। গাত গা লাগিছে। কাছৰ গতিৰে আগুৱাই গৈছো। হাউলিৰ ৰাস মহোৎসৱৰ আজি অন্তিম দিন। গৈ আছো বৰ্তমান হাউলিৰ ৰাস মহোৎসৱ থলীত থকা মন্দিৰৰ কাষত। ৱাও! কালাৰফুল চকৰি। ৰাতিৰ আকাশৰ তলত ৰঙীন চকৰি ঘূৰি আছে আৰু চকৰিৰ মাজত বহি আছে মানুহ। 6 ৰাউণ্ডত 6 পাকত মাত্ৰ 80 টকা বোলে। এয়া ভিতৰলৈ সোমাই আহিছোঁ। মই অকলে আহিছোঁ, গতিকে অকলে বহিব লাগিব। এয়া বহি পৰিছোঁ। আগতে মই কেতিয়াও উঠি পোৱা নাছিলোঁ, আজি পোনপ্ৰথমবাৰৰ বাবে উঠিলোঁ। এয়া ঘূৰি আছে, এয়া ঘূৰি আছে। আপুনি ভয় খাব নালাগে, খুন্দা নালাগে। বাপৰে! ভাইটি তোমাৰ ভয় লাগিছিল? ভাইটি তুমি ভয় খোৱা নাই? তোমাৰ কি নাম? এনেকুৱা লাগিছিল যেন প্ৰচণ্ড ভূমিকম্প আহিছিল। এতিয়াও অলপ অলপ মূৰ ঘূৰাই আছে। এতিয়াও অলপ অলপ ঘূৰি আছো। এয়া এগৰাকীক ধৰি লৈ গৈ আছে। বিৰাট আনন্দ মেলা। ক'তো এডোখৰ খালী ঠাই নাই। কালাৰফুল লাইট, কালাৰফুল চকৰি, কালাৰফুল নাইট। ৰঙীন পোহৰ, ৰঙীন চকৰি, বৰ্ণাঢ্য নিশা, ৰঙীন পৃথিৱী। যিসকল ব্যক্তিৰ বুকুত সাহ কম, তেওঁলোকে ইয়াত নুঠাই ভাল। বৰ সুন্দৰ। এয়া শিশুসকলৰ এৰোপ্লেন, উৰাজাহাজ। আপোনাৰ শিশুটিকো ইয়ালৈ লৈ আহিব পাৰে। আপোনাৰ শিশুটিকো উৰাজাহাজত উঠাৰ অনুভূতি লাভ কৰিবলৈ দিব পাৰে। ইয়াত সৰু ল'ৰা ছোৱালীৰ লগতে ডাঙৰ মানুহো উঠিছে। ময়ো উঠিম। এয়া শিশুসকলৰ বাবে। আপোনাৰ শিশুটিকো ইয়ালৈকে লৈ আহিব পাৰে। এয়া শিশুসকলৰ বাবে গাড়ী। কেইগৰাকীমান বিশিষ্ট অসমীয়াৰ প্ৰতিমূৰ্তি। বাংলাদেশৰ কৌতুক গোষ্ঠীৰ কৌতুক চাবৰ বাবে টিকট সংগ্ৰহ কৰিবলৈ টিকট কাউণ্টাৰৰ পিনে আগুৱাই গৈ আছো। কৌতুক গোষ্ঠীটোৰ কেইগৰাকীমান কৌতুক অভিনেতা অভিনেত্ৰীৰ নাম হৈছে আলমগীৰ, আক্তাৰ শ্যামলী, ইছলাম মহম্মদ শৰীফুল, সাথী শাহিনা আক্তাৰ। মুখ্য আকৰ্ষণ হৈছে শ্যামলী আৰু আলমগীৰ। বাংলাদেশৰ কৌতুক গোষ্ঠীৰ কৌতুক চাবলৈ টিকট ক্ৰয় কৰিছোঁ। এতিয়া ভিতৰলৈ সোমাম। অনেক বড় হয়েছে। তোমার নাম কি? শ্যামলী। বাহ, সুন্দর একটা নাম। কোন ক্লাসে পড়ো? 2তে। বিশাল লেখাপড়া। শিশুসকলে ফ্লাইট চলাই আছে। যাদুঘৰ RK চৰকাৰৰ যাদু চাম বুলি ভাবিছোঁ। এতিয়া আমি প্ৰতিমাবোৰ চাম। বৰ ধুনীয়াকৈ বনাইছে।
বৰ সুন্দৰ দৃশ্য বিশিষ্ট ব্যক্তিসকলে ভাষণ দি আছে আমি ভাষণো শুনি আছো আৰু চাইও গৈ আছো একাংশ ব্যক্তিয়ে সেলফি লৈ আছে যিসকল ব্যক্তিয়ে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেখেতসকলে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ওচৰত থকা বেল আইকনটোত ক্লিক কৰি অল নটিফিকেশ্যনটো সিলেক্ট কৰিব ভিডিঅ'টি চোৱাৰ বাবে ধন্যবাদ